ডিপ্ৰেছনৰ ফলত আত্মহত্যা কৰা মানুহৰ সংখ্যা দিনত দিনে বাঢ়ি আছে। এতিয়া তথ্যৰ পৰা জনা গৈছে যে প্ৰত্যেক বছৰে 1 কোটি মানুহ ডিপ্ৰেছনৰ শিকাৰ হয়। আজি আমি ডিপ্ৰেছনৰ বৈজ্ঞানিক বিশ্লেষণ তুলি ধৰিম। ইয়াৰ শিকাৰ হোৱা প্ৰধান কাৰণ হৈছে নিজকে অকলশৰীয়া আৰু হোপলেছ মানে নিৰাশাবাদী বুলি ভাবিব ধৰা। আকৌ এইবিলাক হয় বিভিন্ন ফেইলিয়াৰ, সমাজত স্বীকৃতি নোপোৱা, আঘাত পোৱা আদিৰ দৰে ৰিজনত। ডিপ্ৰেছনৰ মেডিকেল এক্সপ্লেনেশ্যন এতিয়াও সীমিত আৰু প্ৰথমতে ইয়াৰ কাৰণ চেৰ'টনিনৰ অতি কম মাত্ৰাত নিঃসৰণ হোৱাৰ ফলত হোৱা বুলি জনা গৈছে। কিন্তু যোৱা কেইবছৰমানৰ ভিতৰত এই কাৰণটো বিজ্ঞানিকসকলে অলপ বেলেগ বুলি কৈছে। ডিপ্ৰেছন হ'লে মস্তিষ্কত থকা হিপোকেম্পাছ নামৰ পাৰ্টটো নৰ্মেলতকৈ অলপ সৰু হয় বা ইয়াৰ ওলোটাকে হিপোকেম্পাছ সৰু হোৱাৰ ফলত ডিপ্ৰেছন হ'ব পাৰে। হিপোকেম্পাছ অংশটো মানুহৰ ইম'শ্যন আৰু মেমৰি বা স্মৃতিক প্ৰভাৱিত কৰে। এয়া যিমান সৰু হয় সিমানেই ডিপ্ৰেছন বাঢ়ি গৈ থাকে। অৱশ্যে যিহেতু নিউৰনবোৰেও হিপোকেম্পাছক প্ৰভাৱিত কৰে, সেয়েহে চেৰ'টনিনো ইয়াত কিছু পৰিমাণে প্ৰভাৱিত কৰে। ডিপ্ৰেছনৰ পৰা বাচিব পৰা মেডিচিনে পৰ্যন্ত ওলোৱা নাই, কিন্তু বহুতে চেৰ'টনিন কেমিকেল ষ্টিমুলেট কৰা ঔষধ খাই ডিপ্ৰেছনৰ পৰা হাত সাৰিব পাৰিছে। ডক্টৰ্ছ আৰু চাইণ্টিষ্টৰ মতে ডিপ্ৰেছন দূৰ কৰিবলৈ হ'লে হিপোকেম্পাছক ৰিজেনেৰেট বা হিল কৰা ঔষধতহে গুৰুত্ব দিব লাগে, যি এতিয়াও ৰিচাৰ্চৰ অংশ, অৰ্থাৎ এতিয়ালৈ তেনে ঔষধ ওলোৱাই নাই। ডিপ্ৰেছনৰ পৰা বাচিবলৈ বৰ্তমান একমাত্ৰ উপায় হৈছে চাইকিয়াট্ৰিষ্টৰ পৰা কনচাল্ট লোৱা আৰু যিমান পাৰি নিজকে বিজি কৰি ৰখাৰ লগতে নিজৰ প্ৰতিষ্ঠিক একচেপ্ট কৰি লৈ নিজৰ ফিউচাৰটোক গঢ়াত গুৰুত্ব দিব লাগে। আৰু লাইফ সদায় ডিম্পুদাই কোৱা নিচিনাকে এটা ছেকেণ্ড অপশ্যন ৰাখিব লাগে, যাতে ফিউচাৰ এটা হেৰালেও নতুন আৰম্ভণি ৰেডি থাকে। চন্দ্ৰপৃষ্ঠত ভৰি দিয়া দ্বিতীয়জন ব্যক্তি বাজ এলড্ৰিনেও ডিপ্ৰেছন চিকাৰ হৈছিল, কাৰণ তেওঁলোকৰ হাতত কৰিবলৈ একো নাছিল। সদায় ছেকেণ্ড অপশ্যন ৰাখিবা আৰু নিজকে হোপলেছ যেন ফিল হ'লে বা তেনেকুৱা ডিপ্ৰেছন হোৱা যেন লাগিলে বন্ধুবোৰক কৈ ল'ব বা পাগল ক'ব বুলি ভয় কৰিলে মনে মনে ডক্টৰৰ ওচৰত যোৱা আৰু ট্ৰিটমেণ্ট লোৱা। ডেটছ ইট।